আজি হৈছে আমাৰ নাটক কৰা সন্থাখিনিৰ খানা আৰু সেয়েহে ইয়াৰ বাবে লৈ আহিছে বজাৰ কৰি মেলি লৈ অলপমান সন্ধিয়া হোৱাৰ লগতে এয়া আমাৰ খানা বনোৱা ষ্টাৰ্ট হৈ গ'ল। এফালে আমাৰ ৰান্ধনীয়ে সম্পূৰ্ণ নীতি নিয়মেৰে ভাত বনাইছে দেই। আজি আৰামে মই খালি খামহে দেই। ভাত কেইটা হৈ যোৱাৰ পাছত এইফালে বইল হৈ আছে কণী আৰু আনফালে কাটি আছে হাঁহ আৰু আনফালে বনাই আছে দালি আৰু কণী বাকলি গুচাই আছে। যিহেতু নিজৰ নিজৰ কামত লাগি আছে সেয়েহে মই ভাবিলো চাহ অকণমানকে বনাওঁগি। ভাবিছিলো একো কাম নকৰো বুলি, পিছে কণীকেইটা মোকে ফ্ৰাই কৰিব দিলে আৰু সেয়েহে মই মোৰ কামত লাগি গ'লো। বনি আছে মাংসখিনি একেবাৰে ৰিখিয়ে খাওঁ লাগি গৈছে। যিহেতু মই বেছি কাম কৰা নাই সেয়েহে মোক বাঢ়ি মেলি দিয়াৰ কামটোকে কৰিবলৈ দিলে। দি মেলি হোৱাৰ পাছত আমি খাবলৈ বহিলো। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।